প্ৰথম কথা হ'ল এইটো এটা পৰিকল্পিত হত্যাকাণ্ড তাত কোনো সন্দেহ নাই মুখ্যমন্ত্ৰীয়ে কোৱাৰ আগতেও কিন্তু আমি কৈছিলোঁ যিদিনা এজাহাৰ দিবলৈ গৈছিলোঁ সেইদিনা আমি কৈছিলোঁ টিভিত হত্যাকাণ্ডটো এনেকুৱা অকল ডিঙি কাটি মাৰিলেই বা কিবা কৰি মাৰিলেই যে গুলিয়াই মাৰি দিলেই হত্যাকাণ্ড হ'ব মই ইয়াত এতিয়া বহি আছোঁ লণ্ডনত মই হয়তো এটা মানুহ এটা মৰুৱাই দিব পাৰোঁ সেইটো কি হত্যাকাণ্ড নহ'ব মই কিন্তু ইয়াত বহি আছোঁ এটা উদাহৰণ অজয় আৰু মই দিল্লীত আছোঁ আজিৰ দিনটোত মোক গাড়ী এখনে খুন্দা মাৰি দিলে মৰি গ'লোঁ মই চব মানুহে দেখিছে ৰাস্তা ক্ৰছ কৰিবলৈ লৈছিলে মই মোক গাড়ীখনে খুন্দি এক্সিডেণ্ট চবে দেখিলে কি এক্সিডেণ্ট কেছেই ৰেজিষ্টাৰ হ'ল কিন্তু অলপ দিনৰ পিছত ইয়াত খবৰ ওলালে যে অজয় মোৰ মাটি বাৰী কাজিয়া আছে ইয়াত আৰু সেই সময়ত অজয়ো দিল্লীত আছে তাৰপিছত খানি গৈ চাৰ্কমষ্টেঞ্চ যিটো এভিডেঞ্চ যিটো লিংক ওলালে দেখিলে যে মোৰ মৃত্যুৰ কাৰণে অজয় জগৰীয়া আছে কাৰণ বেমাৰটো ইয়াৰ পৰা আছেতো এতিয়া চাওক ছিংগাপুৰ এখন হ'ল বেলেগ এখন কাণ্ট্ৰি সাৰ্বভৌম এখন কাণ্ট্ৰি আমাৰ কাণ্ট্ৰি বেলেগ তেওঁলোকৰ জুডিচিয়েল ছিষ্টেম বেলেগ আমাৰ জুডিচিয়েল ছিষ্টেম বেলেগ যদিও কমনৱেলথ কাণ্ট্ৰিবিলাকৰ এটা বুজাবুজি আছে আৰু আমাৰ অলৰেডি MLATও আছে তাৰপিছতো কিন্তু তাৰ আদালতে যদি কাইলৈ কৈ দিয়ে যে দেয়াৰ ইজ ন' ফাউল প্লে কিন্তু সেই কেছটোৱে সাংঘাতিক ধৰণৰ আমাৰ কেছটোত এফেক্ট নকৰে মই সেইটোৱে জানিব বিচাৰিছোঁ সেইটো কৈ আমাৰ আদালতত তেওঁলোকে সুবিধা এটা কথা কমন কথা আহিব পাৰে কাৰণ তাৰ জুডিচিয়েলটো আমাৰ ইয়াত জুডিচিয়েল মানিব লাগিব বুলি কোনো কথা নাই দেই দ্বিতীয় কথা MLT যোগেদি অনাৰ তাৰ নথিপত্ৰ আমাৰ কোৰ্টে ৰিজেক্ট কৰিব পাৰে বোধ কৰোঁ জয়াললিতা কেছত হয়তো হেৰি হৈছেই মাদ্ৰাজ হাইকোৰ্টে এডভোকেট দুজনকৈ আছে আমাৰ মানস দা আৰু হেৰিবিলাক জানিব কিন্তু এটা কথা ঠিক তেওঁলোকে তদন্ত কি কৰিছে তেওঁলোকে তাত মানুহ সাঁতুৰিবলৈ গৈছে ডিঙিত চেপি ডুবাই মাৰিছে নে কিবা আছে তেওঁলোকৰ তদন্তটো এটা লিমিট আছে তেওঁলোকৰ পুলিচৰ এইটো দৰকাৰ নাই যে সিদ্ধাৰ্থই কিমান পইচা মাৰি থৈছে কেইখন বিহুমেলাৰ পৰা পইচা মাৰি থৈছে জুবিন গাৰ্গৰ বিষয়েও ৰাতি কিমান মদ খাইছিল এইবিলাক কথা নাই যদি এইবিলাক কথা ছিংগাপুৰ পুলিচৰ তদন্তৰ আওতালৈ যদি আহিব লাগিছিল আমাৰ চৰকাৰৰ গাত ভুল আছে আমাৰ যি তাৰ হাই কমিশ্যনাৰ যোগেদি যিহেতু MLAT চুক্তি আছে গতিকে আমাৰ যিখিনি ডকুমেণ্টছ আমাৰ যিখিনি সন্দেহ আমাৰ ইয়াত যিখিনি এভিডেন্স পাইছে সেইখিনি ছিংগাপুৰ পুলিচক প্ৰভাইড কৰাৰ দৰকাৰ আৰু এই কথাটো সকলোৱে এৰাই চলি আছে যে তাত দি দিব কিন্তু তাত জাজমেণ্টটো দিয়াৰ আগত বা তেওঁলোকে এতিয়া যিহেতু ইনভেষ্টিগেশ্যন পিৰিয়ড তাতো চলি আছে কিন্তু তেওঁলোকৰ পৰা আমি লৈছোঁ কিন্তু আমিতো দিয়া নাই তেওঁলোকে নাই বিচৰাৰ কাৰণে দিয়া নাই বুলি ক'লে নহ'ব কিন্তু আমাৰ হাই কমিশ্যনে ক'ব লাগিছিল হিচাপততো তাত কেছটো প্ৰথম FIR লঞ্চ কৰিব লাগিছিল ইণ্ডিয়ান হাই কমিশ্যনে ছিংগাপুৰৰ প্ৰথম কেছটো আৰু ইয়াত এজনে আহি প্ৰেছ মিট দি ক'লে যে সেই সময়ত ডেপুটি হাই কমিশ্যনাৰ যদিও তেওঁ মিছা কথা কৈছে ডেপুটি হাই কমিশ্যনাৰ তাত এগৰাকী আছে সেইটো অফিচত এগৰাকী মহিলা কিন্তু তেওঁ এজন পুৰুষ অফিচাৰৰ কথা কৈছে নিশ্চয় তেওঁ ডেপুটি হাই কমিশ্যনাৰতকৈ তলৰ ৰেংকৰ অফিচাৰ হ'ব আমি ধৰি লৈছোঁ তেওঁ নাজানে কাৰণে ডেপুটি হাই কমিশ্যনাৰ বুলি কৈছে এম্বুলেঞ্চখনৰ লগত গৈছে বুলি কৈছে এম্বুলেঞ্চখনে উঠি যোৱা নাই কিন্তু এই আমাৰ ইয়াত যিজনে প্ৰেছ মিট দিছিল তেওঁ তাত গৈছে বুলি কৈছে গতিকে আৰু এইটো এটা গভৰ্ণমেণ্ট স্পন্সৰ প্ৰগ্ৰেম আছিলে চৰকাৰৰ এটা স্পন্সৰ প্ৰগ্ৰেমত গৈ আমাৰ হিয়াৰ আমঠু হেৰাইছে তাৰ কাৰণে কি তাৰ হাই কমিশ্যন আমাৰ ইণ্ডিয়াৰ যিটো হাই কমিশ্যন আছে তাৰ কাৰণে ৰেছপঞ্চিবল নহ'ব যিটো হাই কমিশ্যনাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব পাৰে পইচা ৰিচিভ কৰিবলৈ শ্যামকানু মহন্তক তেতিয়া কিয় ৰেছপঞ্চিবল নহ'ব আৰু তেওঁ জুবিন গাৰ্গ ইয়াত যিহেতু ছিকিউৰিটি প্ৰভাইড মানুহ আছিলে গতিকে তেওঁ এখন বেলেগ দেশত আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এটা প্ৰগ্ৰেমত গৈছে গতিকে তাত ছিকিউৰিটি প্ৰভাইড কৰি দিয়াত দায়িত্বটো আমাৰ হাই কমিশ্যনৰ আছে গতিকে এই কথাবোৰ এৰাই চলিব নোৱাৰে